যদি মনসাই কোৱাৰ লগে লগে চান্দ সদাগৰে পূজাখন কৰিলেহেঁতেন তেতিয়াহ'লে বেউলা আৰু লক্ষীন্দাৰৰ জন্মই নহ'লহেঁতেন। বেউলা লক্ষীন্দাৰৰ জন্ম কিয় হৈছিলে, মনসাৰ পূজা কেনেদৰে পৃথিৱীত আৰম্ভ হৈছিলে, তাৰ ওপৰত ভিত্তি কৰিয়েই মা মনসাৰ পূজা অনুষ্ঠিত হয়। আৰু যিহেতু আজি নাগ পঞ্চমী আৰু নাগ পঞ্চমীৰ দিনাৰ পৰা আমাৰ ঘৰত আৰম্ভ হৈছে তিনিদিনীয়াকৈ মনসা পূজা। শংখ ঘণ্টা আৰু ঢোলৰ শব্দত ঠিক এনেদৰে আৰম্ভ হয় মনসা পূজা। প্ৰতি বছৰে নাগ পঞ্চমীৰ দিনটোত আমি আমাৰ ঘৰত অনুষ্ঠিত কৰোঁ মা মনসাৰ পূজা। পূজাৰ বাবে প্ৰথম কামটোৱেই হৈছে পদুম ফুল অনা। মই আৰু জিতু গ'লোঁ আমি এনেদৰে পদুম ফুল আনিবৰ বাবে। জয়পাল পুখুৰীৰ পৰা পদুম ফুল আৰু পদুম ফুলৰ পাত সংগ্ৰহ কৰিলোঁ আৰু তাৰপিছতহে ঘৰলৈ আহি দেখিছোঁ মিলনৰ লগতে আন বহুকেইজন এনেদৰে যাত্ৰা কলপুলি লগোৱাত ব্যস্ত হৈ আছে। যাত্ৰা কলপুলিৰ নামটো আপুনি বাৰু জানেনে? যাত্ৰা কলপুলিক জয় বিজয় বুলি কোৱা হয়। তিনিদিনীয়াকৈ যিহেতু মাৰৈ পূজা মানে মনসা পূজাৰ আয়োজন কৰা হৈছে, গতিকে পুৰোহিতে আজি যিহেতু জগোৱা তাৰ বাবে এনেদৰে যোজা কৰাত ব্যস্ত হৈ পৰিছে। দেৱী পূজাত বেলপাতৰ খুব বেছি প্ৰয়োজন। আচলতে আমি সনাতন হিন্দু ধৰ্মত যি পূজাই নাপাতো কিয় আমাক বেলপাত লাগিবই আৰু বেলপাতৰ ঔষধি গুণ সন্দৰ্ভতো সমগ্ৰ বিশ্ববাসী অৱগত। এয়া লাহে লাহে পূজাৰ সময় আহি পৰিল। সন্ধিয়া হোৱাৰ লগে লগে ওজাই পদ গাইছে আৰু ইফালে দেৱী জগোৱাত ব্যস্ত হৈ পৰিছে পুৰোহিত। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আই মনসাৰ এয়া নাগঘট, যিটো নাগঘটত আমি পূজা কৰোঁ। মনসা পূজাত বহুতে মূৰ্তি পূজা কৰে, বহুতে এনেদৰে নাগঘটৰ দ্বাৰা পূজা কৰে। আমি নাগঘটৰ দ্বাৰা পূজা কৰোঁ। এয়া অধিবাস পৰ্ব চলি আছে। পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰিছে আৰু একেটা সময়ত ওজাই পদ জুৰিছে। আই মনসাৰ জন্ম বৃত্তান্ত যিসকলে জানে তেওঁলোকে খুব ভালদৰে জানে যে মনসা হৈছে মনৰ আশা পূৰণ কৰা দেৱী। আই মনসা পূজা সমগ্ৰ অসমতেই যদিও হয়, কিন্তু দৰং জিলা বা কামৰূপত ইয়াৰ প্ৰভাৱ বেছি। দৰং আৰু কামৰূপত ঠিক এনেদৰেই মনসা পূজা কৰা হয়। প্ৰথম দিনটোক জগোৱা বুলি কোৱা হয়। ওজাৰ পদ আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ দ্বাৰা দেৱীক ঠিক এনেদৰে জগাই তোলা হয় আৰু তাৰপিছত দেৱীক আসনত বহুৱাই পুৰোহিত আৰু ওজাই কিছু পদ জোৰে আৰু তাৰপিছত বিশ্ৰাম। কালি ৰাতিৰ পৰা আৰম্ভ হৈছে মনসা পূজা। তিনিদিনীয়া এবাৰ আমাৰ ঘৰৰ মনসা পূজাখন আৰু ওজাই এতিয়া পদ গোৱাৰ পিছতে আমি পানী তুলিবলৈ যাম। কালি অধিবাস আছিলে, আজি পানী তোলা হ'ব আৰু পানী তোলাৰ পিছত আই ভগৱতীক স্নান কৰোৱা হ'ব। মনসা পূজা বা দেৱী পূজাৰ অন্যতম এক অবিচ্ছেদ্য অংগ হৈছে পানী তোলা পৰ্ব। এয়া আমি পানী তুলিবৰ বাবে যাবলৈ সাজু হৈছোঁ। নদীৰ পৰা পানী তোলা হয়। অৱশ্যে নৈ যদি বহু দূৰত থাকে তেতিয়াহ'লে সুবিধাৰ্থে পুখুৰীৰ পৰাও পানী তোলা হয়। আমি যিহেতু প্ৰতি বছৰে নৈৰ পৰাই পানী তোলোঁ, ঠিক এইবাৰো নৈৰ পৰাই পানী তুলিবৰ বাবে এই যাত্ৰা আৰম্ভ কৰিছোঁ। পবিত্ৰ নাগঘটটো ঠিক এনেদৰে ল'ব লাগে আৰু নাগঘটটো লোৱাৰো এটা বিশেষ নিয়ম আছে। বাওঁ হাতত নাগঘটটো তুলি ল'ব লাগে আৰু সোঁ হাতেৰে নাগঘটটো আপুনি সাৱটি ধৰিব লাগে। নদী যদি ওচৰতে থাকে তেতিয়াহ'লে খোজকাঢ়ি পানী তোলা হয়, কিন্তু নদীখন যিহেতু আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ আঁতৰত, গতিকে গাড়ীখন লৈ আমি পানী তুলিবলৈ যাবলৈ সাজু। মনসা পূজাৰ লগত অবিচ্ছেদ্য অংগ হৈছে পানী তোলা পৰ্ব। আচলতে দেৱীক যেতিয়া স্নান কৰোৱা হয় তেতিয়া নদীৰ পৰা পানী আনি এনেদৰে স্নান কৰোৱা হয় আৰু আমি আমাৰ পূজাৰ বাবে এতিয়া পানী তুলিবলৈ গৈ আছোঁ। মনসা পূজাত আচলতে বহুতে মূৰ্তি পূজা কৰে আৰু বহুতে নাগঘটৰ দ্বাৰা পূজা কৰে। আপুনি মোৰ হাতত যিটো ঘট দেখিছে এইটোক নাগঘট বুলি কোৱা হয় আৰু নাগঘটৰ দ্বাৰা আমাৰ পৰম্পৰাগতভাৱে আমাৰ পৰিয়ালত পূজা চলি আহিছে। আমি আহি এয়া নদীৰ পাৰ পালোঁ আৰু নদীৰ পাৰ পোৱাৰ পিছতেই পূজা আন এখন আৰম্ভ হয়। সেয়া হৈছে নদীৰ পাৰৰ পূজা। আৰু নদীৰ পাৰলৈ এতিয়া মই নামি গৈছোঁ, মানে পানীৰ ওচৰলৈ নামি গৈছোঁ আৰু সেইটো সময়তে আমাৰ পুৰোহিতে পূজাৰ সকলোবোৰ প্ৰস্তুতি সাজু কৰিছে। পুৰোহিতে এতিয়া মন্ত্ৰ উচ্চাৰণ কৰিছে, একেটা সময়ত ওজাই পদ জুৰিছে, আয়তীসকলেও মাজে মাজে উৰুলি দিছে আৰু নাগঘটক পানীৰ কাষত মানে নদীৰ ঘাটত ঠিক এনেদৰে পূজা কৰা হৈছে। নৈৰ পৰা ঠিক এনেদৰে এতিয়া দেউৰীয়ে নাগঘটৰ ভিতৰত পানী দিছে আৰু এই পানীক গংগাৰ পানী বুলি কোৱা হয় আৰু তাৰপিছতে মোৰ হাতত তুলি দিছে নাগঘটটো।
ঠিক আগৰ দৰে একে নিয়মত নাকঘৰটো আপুনি ল'ব লাগিব। নৈৰ পৰা পানী তুলি অনাৰ পিছত যাত্ৰা কলপুলিৰ তলতেই এখন পূজা অনুষ্ঠিত হয়, মানে আদৰণি পূজা। এই পূজাত পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰে আৰু ঠিক এনেদৰে নাগঘটক, যাক আমি এতিয়া দেৱী হিচাপে কল্পনা কৰি লৈছোঁ বা দেৱী হিচাপে পূজা কৰা হয়, তেওঁক এখন পীৰাৰ ওপৰত এনেদৰে অধিষ্ঠিত কৰা হয় আৰু তাৰপিছত মন্ত্ৰোচ্চাৰণৰ দ্বাৰা তেওঁক আদৰি লৈ যোৱা হয়। মন্ত্ৰোচ্চাৰণৰ দ্বাৰা তেওঁক মন্দিৰৰ ভিতৰলৈ আদৰি নিব লাগে আৰু সেইটো সময়ত আপুনি যথেষ্ট নিয়ম অৱলম্বন কৰিব লাগে। মা মনসাৰ পূজাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰাটো অতি বেছি প্ৰয়োজনীয়, সেয়া লাগিলে পুৰুষ, মহিলা, শিশু সকলোৰে ক্ষেত্ৰতেই হওক। আই মনসাৰ মূৰ্তিৰ সলনি আপুনি যিহেতু নাগঘট ব্যৱহাৰ কৰি আছে, গতিকে নাগঘটটো প্ৰতিটো মুহূৰ্ততে আপুনি চোৱাৰ সময়ত সেই নিয়ম অৱলম্বন কৰক। এতিয়া ধূপ, দীপ, নৈবেদ্যৰে ঠিক এনেদৰে বেদীলৈ আদৰি লৈ যোৱা হয় নাগঘটটো আৰু তাৰপিছত পুৰোহিতে পূজা আৰম্ভ কৰে। পুৰোহিতে যিটো সময়ত পূজা আৰম্ভ কৰে, একেটা সময়ত ওজায়ো ঠিক একে সময়তে পদ গাবলৈ আৰম্ভ কৰে। আচলতে পূজা আৰম্ভ হোৱাৰ পিছত পুৰোহিত আৰু ওজাক বৰণ দিবলগীয়া হয়, মানে বস্ত্ৰ আগবঢ়াবলগীয়া হয় আৰু তাৰ কাৰণে এয়া বস্ত্ৰ আমি পেহা আৰু মই বহি আছোঁ। অলপ সময় পিছত আমি বৰণ আগবঢ়াম পুৰোহিত আৰু ওজাক। যিহেতু আমাৰ পৰিয়াল বা সমাজৰ মংগলৰ বাবে পুৰোহিতে এই পূজাখন কৰে, গতিকে পুৰোহিতক প্ৰথমে ঠিক এনেদৰে বস্ত্ৰ আগবঢ়োৱা হয়। বস্ত্ৰ আৰু কিছু ধন তেওঁক আগবঢ়াই এই পূজাখন যাতে তেওঁ সুকলমে কৰে তাৰ বাবে প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পিছতে ওজাক বস্ত্ৰ আগবঢ়োৱা হয়। ওজাৰ লগতে তেওঁৰ পালিসকলক বস্ত্ৰ আগবঢ়াই সকলোৰে পৰা আশীৰ্বাদ লোৱা হয় আৰু ইয়াৰ পিছতে আৰম্ভ হয় ধৰ্মৰ পূজা। এয়া আপুনি দেখিছে মনসাৰ বেদীৰ কাষতে ধৰ্মৰ বেদীৰ কাষত পূজা কৰা হয়। সেইটো সময়ত এহাল বগা পাৰ মুকলি আকাশত এৰি দিয়াও হয়। ধৰ্মৰ পূজা চলি যিটো সময়ত থাকে, সেই একেটা সময়তে আন এটা বেদীত চলি থাকে শীতলা পূজা। ধৰ্ম আৰু শীতলা পূজাৰ অন্ত পৰাৰ পিছতহে আৰম্ভ হয় আই মনসাৰ পূজা। আই মনসাক এইখিনি সময়তে আগবঢ়াবলগীয়া হয় ভোগ। সেয়া আপোনালোকে দেখিছে পুৰোহিতে ভোগ লৈ আহিছে আৰু মন্দিৰলৈ তেওঁক আদৰি লৈ যোৱা হৈছে। পুৰোহিতে হোম কৰি আছে আৰু এইফালে ওজাই পদ গাই আছে। মই আপোনালোকক ওজাই পদ গোৱা শুনাম আৰু লগতে পুৰোহিতে আই মনসাৰ আগত হোম কৰি আছে, আকৌ এবাৰ দেখুৱাম। আপোনালোকক যেতিয়া এই দৃশ্যসমূহ দেখুৱাই আছোঁ, আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ বেউলা লক্ষীন্দাৰৰ কাহিনী। আপোনালোকে সকলোৱে জানে যে বেউলা লক্ষীন্দাৰৰ কাহিনীৰ লগত মনসা পূজা কেনেদৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমাৰ ঘৰত দুপৰীয়াৰ আহাৰৰো ঠিক এনেদৰে যোজা চলি আছে। আপোনালোকক আহকচোন বেউলা লক্ষীন্দাৰৰ কাহিনীটো অলপ জনাওঁ। মনসা আছিল শিৱৰ কন্যা। মনসাৰ জন্ম হৈছিল পদুম পাতত আৰু সেইবাবে তেওঁৰ আন এটা নাম হৈছে পদ্মা। পদ্মাই শিৱৰ ওচৰত দাবী কৰিলে যে তেওঁক দেৱীৰ মৰ্যাদা লাগে। শিৱই ক'লে যে পৃথিৱীত চান্দ সদাগৰ আছে আৰু পৃথিৱীলৈ যোৱা যদি চান্দ নামৰ সদাগৰজনে তোমাক কেতিয়াবা পূজা কৰে, তেতিয়াহ'লে মানি ল'বা সেইদিনাখনৰ পৰা তুমি দেৱী হ'লা। চান্দ সদাগৰে কিন্তু শিৱক বাদ দি আন কাকোৱেই পূজা কৰা নাছিল। মনসা বাৰে বাৰে বিচাৰিছিল যে তেওঁক পূজা কৰক। মাজতে কৈছোঁ এয়া আমাৰ শান্তি পৰ্ব আৰম্ভ হৈছে, মানে হোমৰ পিছত ঠিক এনেদৰে শান্তি পৰ্ব আৰম্ভ হয় আৰু শান্তি পৰ্বৰ পিছতে নিশাৰ বাবে পুনৰ ওজাই পদ গাবলৈ আৰম্ভ কৰে আৰু ওজাই পদত যিখিনি কথা কয় মই সেইখিনি কথাকে আপোনালোকক এতিয়া বৰ্ণনা কৰিব বিচাৰিছোঁ। এতিয়া যিহেতু সন্ধিয়াৰ সময় আৰু সন্ধিয়াৰ সময়ত ঠিক এনেদৰে দেৱীৰ ওচৰত আৰতি কৰিছে পুৰোহিতে আৰু দেৱীৰ ওচৰত ঠিক এনেদৰে আৰতি কৰি দেৱীক সন্তুষ্ট কৰিবৰ বাবে চেষ্টা কৰা হয়। দেৱী মনসাৰ কথা মই কৈ আছিলোঁ। দেৱী মনসাই চান্দ সদাগৰৰ পৰা পূজা নাপায় চান্দ সদাগৰৰ শেষৰজন পুত্ৰ লক্ষীন্দাৰকো খুটিছিল আৰু লক্ষীন্দাৰক যিহেতু কালিনাগে খুটিছিল আৰু কালিনাগে খুটাৰ পিছত লক্ষীন্দাৰক লৈ বেউলা স্বৰ্গলৈ যাত্ৰা কৰিছিল। স্বৰ্গলৈ গৈ থকাৰ সময়ত বেউলাই বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু এটা সময়ত গৈ গৈ বেউলাই স্বৰ্গৰ পৰা লক্ষীন্দাৰক জীয়াই আনিছিল। এই কাহিনীবোৰ মই আগতে বহু সময়ত আপোনালোকক কৈছোঁ। জীয়াই অনাৰ সময়তে মনসাই কথা দিছিল যে ঘৰলৈ গৈ চান্দ সদাগৰৰ দ্বাৰা তেওঁক পূজা দিব লাগিব। বেউলাই কথা দিছিল পূজা দিব। মাজতে কেইটামান ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই ভিডিঅ'কেইটা হৈছে কছাৰী পূজাৰ। মনসা পূজা যদি 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হয়, তেতিয়াহ'লে দ্বিতীয় দিনটোত নিশাৰ ভাগত এখন পূজা অনুষ্ঠিত হয়, সেইখনৰ নাম হৈছে কছাৰী পূজা। আৰু এই কছাৰী পূজাৰ সময়ত ওজাই কিছু খুহুতীয়া দৃশ্যাংশও মানুহৰ আগত দাঙি ধৰে। সেই দৃশ্যসমূহকে আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্যসমূহৰ মাজত এখন অন্য পূজা, অন্য জগত আপুনি বিচাৰি পাব।
ঠিক আছে আপোনালোকক আকৌ লৈ গৈছোঁ মনসাৰ কাহিনীৰ মাজলৈ এতিয়া ৰাতি প্ৰায় 12:30 বাজিছে গোটেই ৰাতিটো আচলতে ওজাই এনেদৰে পদ গাব ওজাই পদ গাই আছে বেউলা লক্ষীন্দৰৰ কাহিনী বৰ্ণনা কৰি আছে এতিয়া ৰাতিপুৱা 7 বাজিছে যেহেতু পূজা আমাৰ চলিয়ে আছে এতিয়া ওজাই অকণমান জিৰণি লৈছে আমাৰ 3দিনীয়া কাৰ্যসূচীত পূজাখন অনুষ্ঠিত হয় ঘৰত আৰু একদম নন ষ্টপ পূজাখন হয় আজি অন্ত পৰিব আমাৰ মা মনসা পূজাখনত পূজাৰ অন্তিমটো দিনৰ অৰ্থাৎ তৃতীয়টো দিনৰ প্ৰথম কামটোৱে হৈছে নাগঘট বিদায় নাগঘট যথেষ্ট শক্তিশালী গতিকে ঘৰত ৰাখিব নাপায় গতিকে নাগঘট আপুনি হয় নদীত নহ'লে পুখুৰীত উটুৱাই দিব লাগে আমাৰ নিচেই কাষতে অৰ্থাৎ আমাৰ ঘৰৰ নিচেই কাষতে আছে নপুখুৰী গতিকে পুৰোহিত আৰু আমাৰ দেউৰী ওজা পৰিয়ালৰ 2-এজন সদস্য আমি সকলো ওলাইছোঁ নপুখুৰীলৈ এয়া নপুখুৰীৰ পাৰত আহি উপস্থিত হৈছোঁ আৰু নপুখুৰীলৈ আহি আমি প্ৰথমে নপুখুৰীক এটা সেৱা জনাইছোঁ আৰু যিহেতু পানীক আমি গংগাৰ লগত তুলনা কৰোঁ আই ভগৱতীক প্ৰাৰ্থনা এটা কৰি সেই গংগাত এৰি দিয়া হয় ঠিক এনেদৰে নাগঘটটো আৰু নাগঘট এৰি দি তাতে এটা প্ৰাৰ্থনাও কৰা হয় যাতে ভগৱতী তুমি এইবাৰলৈ গৈছা কিন্তু আশীৰ্বাদবোৰ বুকুৰ মাজত সদায় সজীৱ কৰি ৰাখিবা আমাৰ পূজাৰ তৃতীয়টো দিন আৰু পূজাৰ তৃতীয়টো দিনত আজি যিহেতু চান্দ পূজা কেনেদৰে হয় আপোনালোকক এবাৰ দেখুৱাওঁ মই অলপ আগতে আপোনালোকক কাহিনীত কৈছিলোঁ যে লক্ষীন্দৰ আৰু বেউলা যেতিয়া উভতি আহিছিল স্বৰ্গৰ পৰা তেতিয়া মনসাক কথা দি আহিছিল যে পৃথিৱীলৈ গৈ চান্দ সদাগৰৰ দ্বাৰা অৰ্থাৎ তেওঁৰ শহুৰৰ দ্বাৰা এখন পূজা কৰাব যি চান্দ সদাগৰে কোনোদিন মনসাক পূজা কৰা নাছিল আৰু উভতি আহি যিখন পূজা কৰে সেইখনৰ নামেই হৈছে চান্দ পূজা আৰু আজি তৃতীয়টো দিনৰ অন্তিমখন পূজাই হৈছে চান্দ পূজা অৰ্থাৎ চান্দ সদাগৰে কেনেদৰে মনসাক পূজা কৰিছিলে সেই পূজাখনেই এতিয়া আমাৰ চান্দ পূজাৰ বাবে ঠিক এনেদৰে চন্দ্ৰতাপ তৰি দিয়া হ'ল বেদ মন্ত্ৰ আৰম্ভ কৰিছে পুৰোহিতে আৰু মই পূজাত বহিছোঁ আপোনালোকক মনসা পূজাৰ এইসমূহ দৃশ্য দেখুৱালোঁ পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰি গৈ আছে ওজাই পদ গাই আছে আৰু সেইটো সময়তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলো কুশলে থাকক মংগলে থাকক এয়া পূজাৰ অন্তিমটো কাম আৰু এয়া হৈছে যি ধানৰ দোলনি আমি পূজাত আগবঢ়াওঁ সেই ধানৰ দোলনি এতিয়া মন্দিৰৰ পৰা যিহেতু আমি মন্দিৰত পূজাখন কৰিছোঁ আমাৰ ঘৰৰ মন্দিৰটোত গতিকে আমি মনসা মন্দিৰৰ পৰা আমাৰ আন এটা মন্দিৰ আছে আৰু সেইটো হৈছে লক্ষী মন্দিৰ আমি লক্ষী মন্দিৰলৈ আদৰি লৈ আহিছোঁ আমি লক্ষী মন্দিৰত আনি ধানৰ দোলনিটো থ'ম আৰু ধানৰ দোলনিটো লক্ষী মন্দিৰৰ পৰা পিছত আমি আমাৰ নিজৰ ঘৰলৈ লৈ আহিম পূজাৰ এই সুন্দৰ মুহূৰ্তসমূহ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ পাই মই খুব বেছি সুখী হ'লোঁ আই মনসাক প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোৰে মনৰ আশা আই ভগৱতীয়ে পূৰণ কৰক সকলো একেলগে কওক জয় মা মনসা